নমস্কাৰ পুনৰবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া আমি আজি ওলালোঁ ৰাতিপুৱাই ঢেকীয়াখোৱা বৰনামঘৰলৈ বুলি। এয়া আমি গৈ আছোঁ। এয়া আমি পালোহি ঢেকীয়াখোৱা বৰনামঘৰলৈ। এয়া আমি সোমাই গৈছোঁ, মা বা পোৱালিটো হাজবেণ্ডৰ ভিনদেউ আমি গৈ আছোঁ। এয়া পালোহি, এয়া দেখিছেনে ইমান ধুনীয়াকৈ বজাই আছে সকলোৱে, আৰু নামঘৰখন দেখি মনটো যে ইমান ভাল লাগি গৈছে। এয়া ভৰি ধুলোঁ, এয়া সোমাই গৈছোঁ ভিতৰলৈ। সেইদিনাখন কিন্তু মানুহ বহুত আছিলে, তেতিয়াও আমি অলপ সোনকালে গ'লোঁ বুলি সেৱাভাগ আমি সোনকালেই পালোঁ। এই চাকি গছ অক্ষ চাকি গছ নহয়, অক্ষ চাকি গছ থাপনাতহে থাকে। এয়া চাকি দিবলৈ সকলোবোৰ যোগাৰ কৰি লৈছোঁ। এয়া অলপ নামঘৰৰ ভিতৰতে সেৱা কৰি কেনে বহিলোঁ নাম শুনিবলৈ। নাম শুনি বৰ ভাল লাগে জানেনে, সেইকাৰণে অলপ বহি নামকে শুনিলোঁ। এয়া প্ৰসাদ ল'বলৈ মানুহ ভিৰ। এই পুখুৰীটোত মাছ আৰু কাছ আছে হেনো। মাছ দেখিলোঁ, কাছ খালি নেদেখিলোঁ। তো আকৌ ঘৰৰ অভিমুখে উভতিলোঁ। আকৌ পুনৰ লগ পাম। বাই বাই গাইজ।